ভুলতো যাতে নকৰে আপুনি এই কাম। তিনিটা জনপ্ৰিয় এপছে বিপদত পেলাব পাৰে আপোনাক। আমি আপোনালোকক জনাইছোঁ তিনিটা জনপ্ৰিয় এপৰ ফলত বিপদত পৰিব পাৰে আপুনি। মোবাইল ব্যৱহাৰকাৰীলৈ এই মুহূৰ্তত এক জৰুৰী খবৰ আহি পৰিছে। ভুলতো নকৰিব এই কাম, আৰু যি কাম কৰিলে বিপদত পৰিব এণ্ড্ৰইড মোবাইল ব্যৱহাৰকাৰী। তিনিটা জনপ্ৰিয় এপছে বিপদত পেলাব আপোনাক, আৰু সেই এপকেইটা হৈছে লেজি মাউচ, টেলিপড আৰু PC কিবৰ্ড। আমি আপোনালোকক জনাই আছোঁ লেজি মাউচ, টেলিপড আৰু PC কিবৰ্ড বিপদ আখ্যা দিছে বৰ্তমান, আৰু যাৰ ফলত বিঘ্নিত হ'ব পাৰে আপোনাৰ মোবাইলত থকা তথ্য, গোপনীয় আৰু নিৰাপত্তা। এই এপছ মোবাইলত থাকিলে দুষ্ট চক্ৰৰ টাৰ্গেট হ'ব পাৰে আপুনি, আৰু ইতিমধ্যে এই কথা জনাইছে প্ৰশাসনে।